আছে নহয় আছে মানে ফাৰ্ষ্ট টাইম আমাক লৈ কোনোবাই কবিতা লিখিছে সো এটা সৰুকে চ্যালেঞ্জ দিব বিচাৰো তোমাক মই আজি এসে পঢ়িবানে ককচোন বাৰু যদি পাৰো নিশ্চয় কৰিম চেষ্টা কৰিম কৰিবলৈ এই আমাৰ ইয়াতে আমি তিনিজন বিচাৰক আছো ধুলিয়া গিজন আছে ৰিম্পি দাস আছে হয় নাই হয় ধুনিয়া গুণ পুৰবী বাইদেউকো ক'ব নোৱাৰা এতিয়া ৰিম্পি বাকো ক'ব নোৱাৰা কাক ক'বা আমাৰ ল'ৰাকেইটা বাদ দিয়া কল্যাণী হয় একদম বিনা দ্বিধাই কৈ দিয়া মই যে কেতিয়াও বেয়া নাপাওঁ দেই ময়ো বেয়া নাপাওঁ অঁ সেইটো কৈ দিয়া যিহেতু আপোনালোক তিনিওজনকে লৈ মই যোৱাটি খণ্ডত কৰিছিলোঁৱেই সেইহেতুকে আজি ৰিম্পিবাক লৈ অকণমান চেষ্টা কৰোঁ বৰ ভাল ৰিম্পিক লৈ পেলাই ধুনীয়া এটা কবিতা তোমাৰ মুখৰ পৰা শুনিব বিচাৰোঁ মই মানে আমি সকলোৱে দিয়া ষ্টাৰ্ট নিশ্চয় ৰিম্পিবা সুদূৰ তিনিচুকীয়াৰ পৰা আহিছিলা বুকুত বান্ধি হাজাৰ সপোনৰ টোপোলা মহানগৰীৰ বুকুত আহি অভিনয় জগতত খুস্তি তোমাৰ মন পৰখা অভিনয়েৰে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা অসমীয়া চলচ্চিত্ৰ জগতৰ তুমিও নোহোৱা জানো এগৰাকী সফল অভিনেত্ৰী ৰিম্পিবা তুমি সঁচাই বৰ ধুনীয়া এই যে তোমাৰ মৰম লগা মিচিকীয়া হাঁহিটি মোৰ খুবেই প্ৰিয় জানা তুমি যেন সদায় এনেকৈয়ে আগুৱাই যোৱা আৰু ৰাইজৰ মাজত সদায় মৰম বুটলিবলৈ সক্ষম হোৱা বঢ়িয়া একদম হাত চাপৰি এটা ৰিম্পি কি ক'বা বহুত ধন্যবাদ তাই এই দুএষাৰত ইমান ধুনীয়াকৈ মোৰ অভিনয় জগতত 20 বছৰ হৈছে এতিয়া সেই মই যে আৰম্ভ কেনেকৈ কৰিছিলোঁ সেই 20টা বছৰ মোক মনত পেলাই দিছে গতিকে মই বহুত ধন্যবাদ আজিলৈকে এনেকুৱা কবিতা ক'ব পৰা শুনা পাইছিলি নে তই মোক লৈ মোৰ মানুহজনেও কেতিয়াও কোৱা নাই তেনেহ'লে একদম মই চাগে সৌভাগ্য সেইকণ লাভ কৰিছোঁ প্ৰথম আপোনাক লৈ অকণমান কিবা এটা ক'ব পাৰিছোঁ তাক লৈ মই নিজকে অকণমান গৌৰৱ কিন্তু অনুভৱ মানে কৰিছোঁ ইনষ্টেণ্ট তুমি কোৱাৰ লগে লগে ইমান ধুনীয়াকৈ কেনেকৈ গম পালা ৰিম্পি বা তিনিচুকীয়াৰ পৰা আহিছে ৰিম্পিবাক সঁচাকৈয়ে মই বৰ ভাল পাওঁ সঁচাকৈয়ে তেখেতক ফ'ল' কৰা হাক বনতা হে ভাই বিৰাট ধুনীয়া কল্যাণী এইবিলাক মৰমৰ কাৰণেই হয়তো আমি জীয়াই আছোঁ আৰু মোকো এটা পাৰ্টি খুৱাই দিব লাগে ইমান ধুনীয়াকৈ তোৰ কাৰণে এটা কবিতা লিখিবলৈ দিছোঁ একদম এই ব্ৰেক হ'ব যে আমি খোৱা ব্ৰেক এটা নলওঁ জানো লাল নিজে চাহ মইতো ব্ৰেক খুৱাই এটা দিম ল'ব লাল চাহৰ ব্ৰেক এটা ল'ম থেংক ইউ কল্যাণী ধন্যবাদ ধন্যবাদ ছাৰ কল্যাণী তোমালৈ বহুত শুভেচ্ছা ধন্যবাদ আমি তোমাক আমাৰ থাৰ্ড ৰাউণ্ডত চাবলৈ বিচাৰোঁ কিন্তু তাৰ বাবে অলপমান অপেক্ষা কৰিব লাগিব নহয় জানো হয় গতিকে তুমি আসন গ্ৰহণ কৰা হ'ব হ'ব আৰু যিহেতু অসীমক কিবা এটা খুৱাব লাগিব গতিকে এইখিনিতে লৈ লৈছোঁ এটি চাহৰ বিৰতিৰ পিছত পুনৰ লগ পাম